এখন আমাৰ বিদ্যালয়ৰ বাৰী, যাক আমি শাকনিৰ বাৰী বা ফুলনি বাৰী ক'ব পাৰোঁ। ইয়াত আমি ফুলো ৰুইছোঁ, লগতে শাক পাচলিও ৰুইছোঁ। ইয়াত আমাৰ কচু গছ, নেমু গছ, অমিতা গছ আৰু লগতে বহুত কেইজোপা ফুলো দিছে। এয়া কচু গছ, লগতে নেমু গছজোপা আছে, কেইজোপামান নিম গছো আছে। এয়া অমিতা চাব পাৰিছে, কিমান ডাঙৰ ডাঙৰ অমিতা, ধুনীয়া অমিতা লাগিছে। গছবিলাক ধুনীয়া হৈছে, সঁচাকৈ চাবলৈ বহুত ধুনীয়া ভাল লাগিছে। বাৰীখন চাবলৈ বহুত সঁচাকৈ ধুনীয়া হৈছে। এই ফুলপাহ চাওকচোন, কিমান ধুনীয়া লাগিছে। কালাৰিং ফুল ইমান ধুনীয়া হৈছে, কি ৰঙাকৈ ফুলিছে বেলি ফুলটো। ইয়াত জাষ্ট ফুলি আছে আৰু কেইদিনমান পিছত বহুত ধুনীয়া হ'ব। ইয়াতো য়েলো এটা ফুল আহে, এইটো আৰু কেইদিনমান পিছত য়েলো কালাৰৰ এটা ফুল আহিব। এই গোলাপ ফুলৰ কলিটো হৈছে, কেইদিনমান লাগিব এইবোৰ হওঁতে। চাব পাৰিছে, এইটো গছতো এটা ফুল কলি আহিছে, ফুলিব। সেইটো ৰেড কালাৰ আছিলে, এইটো য়েলো কালাৰ হ'ব। বেলি ফুলে এইকেইটা হৈছে আমাৰ বাগিচাত। এয়া টেঙা পাত, যিটো নেকি আমি দালিত দি খাব পাৰোঁ, বহুত টেষ্টি হয়, টেঙা হয় গছপাতটো। আপোনালোকেও চাগে দালিত দি খায়, আমি স্কুলতো খুৱাওঁ, কেতিয়াবা ঘৰতো লৈ গৈ এয়া পাত খাওঁ। এইটো টেঙা পাত বুলি কয়।